কেৱল জীৱনৰ কোনো মূল্য নাই। আচল মূল্যৱান জীৱন হ'ল সৎ জীৱন। সক্ৰেটিছ। তুমি যদি ঈশ্বৰক ভাল পাব খোজা, তেতিয়া প্ৰথমে মানুহক ভাল পোৱা। হজৰত মহম্মদ। অশিক্ষিত মানুহ মৰা কাঠৰ দৰে। হজৰত মহম্মদ। যি আনৰ সৰ্বনাশ চেষ্টা কৰে, সি নিজেই নিজৰ সৰ্বনাশ মাতি আনে। মহাত্মা গান্ধী। ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নহয়। ৰবীন্দ্ৰনাথ ঠাকুৰ। খং নকৰিবা, নিজৰ সৰ্বনাশ হ'ব। অহংকাৰ নকৰিবা, পতন হ'ব। কাকো ঘৃণা নকৰিবা, ঘৃণিত হ'বা। ফাঁকি নিদিবা, ফাঁকত পৰিবা। স্বামী বিবেকানন্দ। ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনাটো ঘটে তেতিয়া, যেতিয়া আমি আমাৰ মনটোক জোকাৰি দিব পৰা এজন মানুহক লগ পাওঁ। এমাৰছন। নিজক জ্ঞানী বুলি ভবাজনেই হ'ল আচল মূৰ্খ। ভলটেয়াৰ। মৰমে ভাঙিব নোৱাৰা ব্যৱধান একো নাই। মহাত্মা গান্ধী। হিংসা এনে পাপ, যি পাপৰ প্ৰায়শ্চিত্ত নাই। হজৰত মহম্মদ। নোৱাৰো শব্দটো মূৰ্খৰ ভঁৰালতহে থাকে। আব্ৰাহাম লিংকন। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। ডক্টৰ বাণীকান্ত কাকতি। আমি যি কাম কৰোঁ, সেয়াই পৰম পিতাৰ কাম। স্বামী বিবেকানন্দ। যাৰ ধৈৰ্য আছে, তেওঁ বিচৰা বস্তু সকলো পাব পাৰে। ফ্ৰেংকলিন। পৰিৱৰ্তনশীল জগতত পৰিৱৰ্তনেই সত্য। লক্ষ্মীনাথ বেজবৰুৱা। অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয়। হেম বৰুৱা। এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুৱেই ভাল। নেপোলিয়ন। বেদনাই হ'ল প্ৰেমৰ সৰ্বোচ্চ উপহাৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি। মাদাৰ টেৰেছা। প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী হ'ল বেদনাহে। ৰবীন্দ্ৰনাথ ঠাকুৰ। এজন অসৎ লোকৰ লগত থকাতকৈ অকলশৰে থকাই ভাল। হজৰত মহম্মদ। কুসংস্কাৰ হ'ল পৃথিৱীৰ সবাতোতকৈ ডাঙৰ বোজা। সৰ্বপল্লী ৰাধাকৃষ্ণন। সিদ্ধান্ত ল'ব নোৱাৰা মানুহতকৈ দুৰ্ভগীয়া আৰু কোনো নাই। উইলিয়াম জেমছ।
আন্ধাৰ যিমান গভীৰ হ'ব, প্ৰভাতো সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ'বই। জ্যোতিপ্ৰসাদ আগৰৱালা।